নমস্কাৰ বন্ধুসকল, বৰ্ণালী ক্ৰিয়েটিভিটিলৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ পাতত দিয়া মাছ। তাৰ বাবে লৈছোঁ মই কেইটামান মোৱা মাছ আৰু লৈছোঁ ৩-৪ ফুটামান নহৰু, 4টা লৈছোঁ কেঁচা জলকীয়া আৰু লৈছোঁ কেইখিলামান মচুন্দৰী। এতিয়া মই লৈছোঁ এখন চিলভাৰ ফইল আৰু ফইলখন এই কাৰণেই লৈছোঁ যিহেতু আমি ভাড়াঘৰত থাকোঁ আৰু কলগছ আছে যদিও কলপাত কাটিবলৈ ভাল নালাগে। সেইকাৰণে যেতিয়া খাব মন যায় ফইলতে বনাই পানি আমি খাওঁ। আপোনালোকেও এনেকৈ কেতিয়াবা যদি কলপাত নাপায় এনেকৈয়ে বনাই খাব পাৰে। এতিয়া মই মাছকেইটা দি দিছোঁ আৰু দিছোঁ কেঁচা জলকীয়া কেইটা। এতিয়া দিছোঁ মচুন্দৰী কেইখিলা আৰু দিছোঁ নহৰু কেইফুটা। আৰু সোৱাদ অনুসৰি দিছোঁ অকণমান নিমখ। এতিয়া ভালকৈ ফইলখন মেৰিয়াই বান্ধি পেলাম। ফইলখন বান্ধোতে খুব সাৱধানে বান্ধিব। এয়া মোৰ বন্ধা হৈ গ'ল। এতিয়া মই গেছত এখন টাৱা গৰম হ'বলৈ দিছোঁ আৰু তাতে মাছখিনি পাতি দিছোঁ আৰু ওপৰত দিছোঁ এখন ঢাকন আৰু তাৰ ওপৰত এটা গধুৰ বস্তু দি দিছোঁ। চাৰি মিনিটমান হোৱাৰ পিছত পুনৰ আকৌ মাছখিনি লুটিয়াই দিছোঁ। এয়া সিজিছে লাহেকে মাছখিনি। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰিব। চেনেলটো লাইক কৰিব আৰু লগৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকে।
এয়া মোৰ মাছ পাতত দিয়া হৈ গ'ল।